নমস্কাৰ, মই পাৰ্থ প্ৰতিম নেওগ। জাতি আমাৰ, ভাষা আমাৰ, কৃষ্টি আমাৰ, সংস্কৃতি আমাৰ, বাদ্য আমাৰ, আচলতে জীয়াই ৰখা দায়িত্বও আমাৰ। সেয়েহে অহৰহ আচলতে ৰাতি দিন একাকাৰ কৰি কষ্ট কৰিছিলোঁ আৰু এটা সপোন পূৰাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সেই সপোনটি 1-2 কৰি আহি আহি প্ৰায় 80% কাম, 80% কাম আমাৰ সম্পূৰ্ণ হৈ গৈছে। আৰু কেইটামান দিন মুহূৰ্তৰ পাছত অহা 24 তাৰিখে আমি শুভাৰম্ভ কৰাৰ মন মেলিছোঁ। আৰু সেই শুভাৰম্ভ অনুষ্ঠানত আপোনালোক সকলোৰে উপস্থিতি একান্ত কামনা কৰিলোঁ। আপোনালোক সকলো আহিব আৰু উঠি অহা প্ৰজন্মক আমাৰ এই সংগ্ৰহালয়টোক তেওঁলোকক দৰ্শন কৰাব, যাতে তেওঁলোকে আমাৰ সেই থলুৱা লোকবাদ্যসমূহ যাতে চিনি পায়। আৰু এই থলুৱা সকলো লোকবাদ্যসমূহেই হৈছে আমাৰ জাতিৰ ৰক্ষক আৰু আমাৰ জাতিৰ চিনাকি। আচলতে এটা জাতিৰ চিনাকি হৈছে তেওঁলোকৰ সংস্কৃতি, আৰু সেই সংস্কৃতিৰ গুৰি ধৰোঁতা হৈছে এই থলুৱা লোকবাদ্যসমূহ। এয়া জীয়াই ৰখাৰ দায়িত্ব আচলতে আপোনাৰ মোৰ প্ৰতিজন অসমীয়া। আমি মাত্ৰ অকণমান কিঞ্চিত চেষ্টা কৰিছোঁ। আপোনালোক আহিব, আপোনালোকৰ মৰম আশীৰ্বাদেৰে আমি আগবাঢ়ি যাম। এয়া হৈছে বাঁহী লোকবাদ্য সংগ্ৰহালয়ৰ 80% সম্পূৰ্ণ হোৱা কামৰ এক পৰিৱেশ। ধন্যবাদ।